গুড মৰ্ণিং এভৰিৱান। গীতিকাছ লাইভ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া উঠিলোঁ। এতিয়া আপোনাৰ 7:30 বাজিব হ'ল। মোৰ গাটো ইমানেই বেয়া, একদম কালি টেবলেটো খালোঁ, তথাপিও চৰ্দিটো ভাল হোৱা নাই আৰু ইমান ঠাণ্ডা পৰিছে। বাহিৰত কুঁৱলীও পৰি আছে, যথেষ্টই কুঁৱলী পৰি আছে, যথেষ্টই ঠাণ্ডা হৈছে। এতিয়া আপোনাৰ উঠিলোঁ, উঠি পেলাই মুখ চুখ ধুওঁ। ধোৱাৰ পাছত চাহ তাহ খাই পেলাই বাকীখিনি কাম কৰিম। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। চাওক বাহিৰত ইমান কুঁৱলী পৰিছে, চাওক বাহিৰত বহুত ঠাণ্ডা, বহুতেই কুঁৱলী পৰিছে। ইপিনো মানে একদম পূৰা আমাৰ পিছপিনে এইখন অকণমান এই চাহৰ বাগিচা আছে আৰু এইখন অকণমান মানে জংঘল আছে, বেলেগৰ হয়। একদম মানে বহুত ঠাণ্ডা পৰিছে। হাই এভৰিৱান, মই এতিয়া মুখ চুখ ধুলোঁ। ধোৱাৰ পাছত ব্ৰাছ কৰিয়েই গাখীৰ আনিলোঁগৈ। এতিয়া মই গাখীৰ গৰম কৰিম, গাখীৰ গৰম কৰি পানী খাম, তাৰপিছত চাহ অকণ খাম। এতিয়া মই গৰম পানী লৈছোঁ আৰু এতিয়া মই পানীত অকণমান নেমু চেপি দিম। মই এইটো ডেইলিয়ে কৰোঁ, কেতিয়াবা নাখাওঁ, কিন্তু মই মানে প্ৰায়ে নেমু চেপি পেলাই খাওঁৱেই। কি খাইছা হেনো? কি খাইছা আমাৰ ধুনুৱে? টুটু খাইছা আৰু কি খাইছা? বিকু খাইছা? কেক খাইছা? তাইক খাবলৈ দিলোঁ। এতিয়া মই এয়া গৰম পানী খাম, তাৰপিছত অলপ দেৰি ৰোৱাৰ পিছত চাহ অকণ খাম। এতিয়া মই চাহ খাবলৈ বহিছোঁ। এতিয়া মই ইয়াত লৈছোঁ আপোনাৰ ব্ৰেড, বিস্কুট আৰু গুড়। এতিয়া চাহটো খাই লওঁ। মই দেহাই গান গাইছে নি? তুমি থিয়াই দিলা? হাই এভৰিৱান, মোৰ গা পা ধোৱা হৈ গ'ল চাহ খোৱাৰ পাছত, তাৰপিছত বাকীখিনি কামো হৈ গ'ল। এতিয়া অলপমান আপোনালোকৰ বস্তু এটা দেখাই আছোঁ। মই বৰ্তমান সেইটো মানে এটা গাত লগোৱা এটা বস্তু দেখাই আছোঁ, ইউজ কৰি আছোঁ, যিটো আপোনালোকেও যদি ভাল পায় তে ল'ব পাৰিব। এইটো চাওক, এইটো মামা আৰ্থৰ কোকো বডি বাটাৰ উইথ কফি এণ্ড কোকোৱা। এইটো বডি ক্ৰীম হয়। এইটো মোক সৰু বাই মোক গিফ্ট দিছিল আৰু একচুৱেলি তাইৰ কাৰণে কিনিছিল, কিন্তু তাইৰ স্কিনটো অলপমান ড্ৰাই আৰু মোৰটো অইলি, সেইকাৰণে মোক এইটো তাই দিলে আৰু মই এইটো লগাই যথেষ্টই ভাল পাইছোঁ। আপোনালোকে যদি লগাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মামা আৰ্থৰ এপটোলৈ গৈ তাৰ পৰা আপুনি ল'ব পাৰিব। এইটো মোৰ সঁচাকৈ মোৰ বহুত ভালেই লাগিছে। এইটো মইশ্চাৰাইজ কৰি ৰাখে, এইটো বস্তুটো ডিপলি মইশ্চাৰাইজ কৰি ৰাখে। এইটো মোৰ বহুতেই ভাল লাগিছে। এইটো আপোনালোকক দেখাওঁ। এইটো মোৰ কেইবাদিনো হ'ল এইটো ইউজ কৰা। এইবাৰ প্ৰথম ইউজ কৰিছোঁ, কিন্তু তথাপিও বহুত ভাল লাগিছে মোৰ। আপোনালোকেও এইটো ইউজ কৰিব পাৰিব। আৰু এটা হৈছে আপোনালোকৰ কেয়াছেথৰ মানে এইটো এৰোমা থেৰাপি হয়। এইটো আপোনাৰ ফেচৰ কাৰণে, অৰেঞ্জ ফৰ ড্ৰাই স্কিন, যাৰ ধৰক স্কিন হাইড্ৰেটিং কৰি ৰাখে। এইটো আপোনালোকে এইটো লগাব পাৰিব আফটাৰ ফেচ ৱাছ। মুখখন ক্লিন কৰাৰ পাছত আপোনালোকে এইটো অলপমান কটনত লগাই পেলাই মুখত আপোনালোকে এইটো লগাব পাৰিব। ইয়াত ভিটামিন চি আছে। এইটো মানে বহুত মানে স্কিনটো বহুত ভাল কৰি ৰাখে। 100% নেচাৰেল হয় আৰু 100% এলকহল ফ্ৰী। অৰেঞ্জ ব্ল'জম অইল এনৰিচড স্কিন টোনাৰ particularly formulated to quench the moisturizer thirst of dry ফ্লেকি স্কিন। মানে এইটো ইমানেই ভাল, মোৰ ভাল লাগিছে ঘঁহি। মোৰ কেইবাদিনো হ'ল এইটো ঘঁহা। আপোনালোকে ইয়াত অলপ জাষ্ট কটনত লগাই পেলাই তাৰপিছত আপোনালোকে এনেকৈ মুখত এনেকৈ লগাব, বা ডাইৰেক্ট আপোনালোকে এইটো স্প্ৰে কৰি এনেকৈ
লগাব পাৰে। ঠাণ্ডা দিনত আমাৰ মানে স্কিনটো ইমানেই ড্ৰাই হৈ যায়, আমাৰ মানে গোটেই গাটো কিবা লাগি যায়গৈ। মানে সেইকাৰণে আপোনালোকে এইটো ইউজ কৰিব পাৰিব স্কিনৰ কাৰণে। আফটাৰ ফেচ ৱাছৰ পিছত আপোনালোকে এইটো টনাৰ হয়, এইটো আপোনালোকে টনাৰো ইউজ কৰিব পাৰে। আৰু মুখখন মানে ইমানেই ধুনীয়া হৈ থাকে, আপোনালোকে এইটো ঘঁহিও আপোনালোকে থাকিব পাৰিব। নহ'লে ইয়াৰ পিছত আপোনালোকে ছানস্ক্ৰীন তাৰপিছত বা অন্য ক্ৰীমো আপোনালোকে লগাব পাৰে। আপোনালোকে যদি ভাল পায়, আপোনালোকে যদি এইটো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে এইটো অনলাইন, মই এইটো ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ। আপোনালোকে ফ্লিপকাৰ্টত গৈ পেলাই এইটো কিনিব পাৰে। কেয়াচিড এৰোমাথেৰাপি অৰেঞ্জ ফৰ ড্ৰাই স্কিন হাইড্ৰেটিং, এইটো আপোনালোকে কিনিব পাৰে। এতিয়া মই কাপোৰখিনি মেলি থৈ আহোঁগৈ। বাহিৰত বহুত ধুনীয়া ৰ'দ দিছে, আৰু আপোনালোককো দেখাম বাহিৰত মানে ৰ'দটো দেখাম। বৰ ধুনীয়া লাগিছে, আপোনালোকে চাব। ইমান ধুনীয়া ৰ'দটো দিছে, এয়া চাওক। মই আপোনালোকক দেখাবই পৰা নাই, ইমান ৰ'দ দিছে। মই এয়া ছাঁহত ৰখি লৈছোঁ। এয়া চাওক, ছাঁহত ৰখি পেলাই আপোনালোকক দেখাই আছোঁ, নহ'লে একদম দেখাই নাযায়। ইমান ভাল লাগে এইডোখৰ ৰ'দটো চাওক। এইডোখৰ ৰৈ পেলাই বহুত ভাল লাগে, এইডোখৰ ৰৈ বহুত ভাল লাগে। বান্দৰ চোৱা, ইমান শকত বান্দৰ। মই ভাইটিয়ে বান্দৰটো খেদি ল'লে। ভাইটিয়ে হাই কৰি দিয়া। এতিয়া মায়ে মাছ লৈ ৰাখিছে, লোকেল মাছ। এতিয়া ভাতটো বনামগৈ। কি বনাওঁ চাওঁ, মাছৰ জোলে বনাওঁ নে কি বনাওঁ, তাকে আপোনালোকক দেখাই আছোঁ। ব'লক আপোনালোকক দেখাই। এয়া মায়ে মাছ লৈ ৰাখিছে। এতিয়া এই মাছখিনি মই বনাম। মাছৰ জোলকে বনাব লাগিব, মটৰ আলু দি, ওলকবি আছে, সেইটো দি বনাম বুলি ভাবিছোঁ। এতিয়া মাছখিনিত মই হালধি সানিলোঁ। এতিয়া মই কেৰাহীত তেল অকণ দিম। তেলটো যিহেতু কেৰাহীটো গৰম হৈ গ'ল, মাছটো ফ্ৰাই কৰি লওঁ। এতিয়া মই মাছখিনি ফ্ৰাই হ'বলৈ দিম। এই ফ্ৰাইখিনি হৈ থকা সময়তে মই মটৰ আৰু আলু গুচাই লওঁ। এতিয়া ওলকবি, আলু, মটৰ দি পেলাই মই মাছৰ জোলটো বনাম। ওলকবিটো কাটি লৈছোঁ। চব্জি কটা হৈ গ'ল, মাছ ফ্ৰাই কৰিও হৈ গ'ল। এতিয়া মই চব্জি সৈতে মাছৰ জোলখন বনাওঁ। আপোনালোককো দেখাই আছোঁ, আপোনালোকে চাই থাকিব। মাছ ফ্ৰাই আৰু এয়া ওলকবি, আলু, মটৰ দি মই মাছৰ জোলখন বনাম। প্ৰথমতে মই ইয়াত তেল দিছোঁ। তেলখিনি গৰম হৈ আছে। মাছৰ তেলখিনিতে আৰু অকণমান তেল দি পেলাই গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত পাঁচফোৰণ কেইটামান দিম। মই পিঁয়াজ, নহৰু একো ইউজ নকৰোঁ। মই পাঁচফোৰণ দিয়ে মাছৰ জোলটো বনাম। আৰু পাঁচফোৰণ দি মাছৰ জোলটো বনালে বহুত টেষ্টি হয়। এতিয়া মই হালধি দিম। এতিয়া মই চব্জিখিনি এতিয়া ভালকৈ লৰাই নিমখ অলপ দি পেলাই ঢাকি থৈ দিম। এতিয়া জোখমতে নিমখ দি দিম। এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এতিয়া ভাজিখিনি অলমষ্ট হৈয়ে গৈছে। ইয়াত মই এতিয়া
ধনিয়া গুড়া অলপ আৰু সামান্য অকণমান জিৰা গুড়া দিম। দি পেলাই ভালকৈ লৰাই এতিয়া মই অকণমান জলকীয়া গুড়া দিম। তাৰপিছত ইয়াত অলপমান পানী দি দিম। এতিয়া মই উতল অহালৈকে ঢাকি থৈ দিম। তাৰপিছত উতল অহাৰ পাছত মই মাছখিনি দি দিম ইয়াতে। আপোনালোকে এনেকৈ বনাই খাই চাব, বহুত টেষ্টি লাগে। পিঁয়াজ নহৰু নিদিয়াকৈ, যিবিলাকে ধৰক আপোনালোকে পিঁয়াজ নহৰু খাই ভাল নাপায়, এনেকৈ পাঁচফোৰণ দি পেলাই বনাই খাই ভাল পাব। এতিয়া মই ঢাকি থৈ দিওঁ অকণমান হিটটো বঢ়াই। মই দালি উতলিবলৈ দি দিছোঁ প্ৰেছাৰ কুকাৰত। এইখিনি হোৱাৰ পাছত, এইখিনি শাকৰ দালি হয়, এইখিনি শাকৰ দালি হোৱাৰ পাছত মই দালিটো তেল মাৰি তাৰপিছত আপোনালোকক মই দেখাই আছোঁ। এতিয়া মই মাছৰ জোলখিনিত মাছ দি দিম। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এতিয়া মই ইয়াত ধনিয়া দি দিম। ধনিয়া দি পেলাই 5 মিনিট সময় ঢাকি পেলাই থৈ দিম। এয়া আমাৰ মাছৰ জোল খাবৰ কাৰণে ৰেডি। অকণমান বাহিৰলৈ ওলাই আহিছোঁ। ৰ'দটো গ'লে ঠাণ্ডা দিনত সোনকালে ৰ'দটো গুচি যায় আৰু কাপোৰখিনি কেতিয়াবা নুশুকোৱাকৈ থাকি যায়গৈ। আমাৰ এইখিনিতে অকণমান ৰ'দটো বেছিকৈ পৰে আৰু অকণমান আগলৈ অকণমান ৰ'দটো পৰে আৰু গছ গছনিৰ কাৰণে বেছি ৰ'দটো নপৰেও। আৰু গছ গছনি নাথাকিলে গৰম দিনত অসুবিধাও লাগে, বতাহটোও মানে নপৰে। গছ গছনি থাকিলে ধুনীয়া ধুনীয়া বতাহো পোৱা যায়, কিন্তু ঠাণ্ডা দিনত অলপ প্ৰব্লেম হয়। তথাপিও এই পৰিৱেশটো চায়ো ভাল লাগে নহয় আকৌ গছ গছনি থকা। চাওক, ভাতটো খোৱা নাই, এতিয়া ভাতটো খামগৈ। ভাতটো খোৱাৰ পাছত আপোনালোকক আকৌ লগ পাই আছোঁ, আপোনালোকে চাই থাকিব। হাই এভৰিৱান, ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া অলপমান ৰ'দত ৰৈ আছিলোঁ। ভাত খোৱাৰ পাছত ৰ'দত ৰ'লে অকণমান ভালো লাগে। এতিয়া অকণমান ৰেষ্ট ল'ম। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকন থকাটো বজাবলৈ নাপাহৰিব, যাতে মোৰ ফালৰ পৰা নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব। ধন্যবাদ।